নমস্কাৰ সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া সময় 7মান বাজিছে। শুই উঠিয়ে চাহকণ খাই ভাবিলোঁ আপোনালোকক এটা ব্লাউজ দেখাওঁচোন। মানে নতুনকৈ ব্লাউজ কাটিবলৈ শিকিছোঁ 15 দিনমান হৈছে আৰু। আজি এখন মেখেলাৰ পৰা ব্লাউজ বনালোঁ। ঠিকতাৰ হাতৰ হয়, আপোনালোকক হাতে চিলাইছোঁ দেই। ব্লাউজটো আপোনালোকক দেখাম, মানে কেনেকুৱানো হৈছে জনাবচোন যিসকলে জানে ব্লাউজ চিলাবলৈ। মানে এইটো আপোনালোকক দেখাইছোঁ। এই হাতটো এইফালৰ হাতটো ইমান ফিনিচিং মানে জোখটো লৈ চিলোৱা নহ'ল, এনেই ওপৰতে চিলাই থৈছোঁ। চিলাব লাগিব। এইবোৰ চব চিলাই যিবোৰ দেখিছে এইবোৰ চব হাতেৰে মৰা। মেচিন নাই মোৰ, কিন্তু ব্লাউজ চিলাবলৈ শিকিছোঁগৈ। আপোনালোকক দেখাইছোঁ, এইটো কেনেকুৱা লাগিছে জনাব। এইবোৰ চব হাতেৰে চিলোৱা ব্ৰা কাট ব্লাউজ হয় এইটো। এই হাতটো ফিনিচিং নাই হোৱা বাৰু। এইফালে ঠিকে আছে, এইফালে ঠিকেই মানে জোখ ল'লোঁ, চিলালোঁ, কিন্তু ইটো হাত জোখ লৈ চিলাবলৈ নহ'ল, এনেই চিলাই থ'লোঁ। আপোনালোকক দেখাইছোঁ কেনেকুৱানো হৈছে, আপোনালোকে জনাবচোন। মেচিন নাই, এনেই হাতে চিলাবলৈ শিকিছোঁ। পিছত মেচিন আনিলে ভালকৈ চিলাম আৰু। এই হাতটোহে খালী জোখ লৈ চিলাবলৈ নহ'ল। এইবোৰ চব হাতেৰে চিলোৱা। এইটো যে এইবোৰ চব হাতেৰে চিলোৱা। লাইনিং দি দিছোঁ মানে মুগা ৰঙৰ, নহ'লে খহটা নিচিনা হ'ব পাৰে গৰম দিনত এতিয়া পিন্ধিবলৈ। বা যেতিয়া হ'লেও পিন্ধিলে খহটা হ'ব পাৰে, সেইটো কাৰণে লাইনিং দি চিলাইছোঁ। চব এইবোৰ হাতেৰে মাৰিছোঁ। এই পতিকেইটা খুওৱাটো কেনেকুৱা হৈছে জনাব। এইটোহে নতুনকৈ শিকিছোঁ, বেছি পৰা নাই, তথাপি ব্ৰা কাটটো শিকিছোঁ। যিহেতু প্ৰতিটো কাটৰে এটা এটা ব্লাউজ চিলাইছোঁ। এতিয়া বাৰু কেইবাটাও হ'ল, আপোনালোকক দেখাম বাৰু। ব্লাউজ কেইবাটাও হ'ল মোৰ। ব্লাউজ দেখাই মেলি হ'ল। এতিয়া আহিলোঁ ছোৱালীলৈ ভাত যোগাৰ কৰিবলৈ। কাচকল ফ্ৰাই কৰি আছোঁ। মানে যিহেতু নাখায় ছোৱালীয়ে, ৰাতিপুৱা সময়কণ বৰ দিগদাৰ। বাপেকে ক'লে যে মোক ভাতকেৰেলা আলু ভাততে দি দিবা, পিটিকা বনাই খাম। ছোৱালীয়ে আকৌ সেনেকৈ পিটিকা বনাই নাখায়, মানে ভাতকেৰেলা নাখায়। আলু পিটিকি দিলে খাব। তাকে ভাবিলোঁ বইল কৰা এয়া বেঙেনা, ভাতকেৰেলা, সৰু আলু আছিলে, এইখিনি চব বইল কৰিছিলোঁ। বইল কৰাখিনি আকৌ এতিয়া কেৰাহীত তেল দি ভাজিলোঁ। মানে এতিয়াতো খাব ছোৱালীয়ে, মানে অকণমান ৰহন লগাই দিলে খায়। তাৰপৰা এয়া কাচকলো মানে এনেকৈ ফ্ৰাই কৰি দিছোঁ। ডাইৰেক্ট যদি বইল কৰি দিওঁ কাচকল পিটিকা বনাই দিলে সেইভাগে নাখায়, কিন্তু এনেকৈ ফ্ৰাই কৰি দিলে খাবও পাৰে। সেইটো কাৰণে তাইলৈ এইবোৰ ঠিক কৰি ল'লোঁ। ভাতখিনি মানে যি নিদিলেও তাইক যদি সানি মেলি দিওঁ নহয় শাক চাক, তেতিয়া গমেই নাপায় কি বনাই দিছোঁ। কিন্তু এনেকৈ কাঁহী বাতিত যদি ভাগ ভাগকৈ এইটো আমুক এইটো তামুক বুলি দিবলৈ হয়, তেতিয়া নাখায়, বন শাক নাখায়। কিন্তু বন শাক দাইল যদি সানি মেলি দিওঁ ৰেডি কৰি, তেতিয়াহ'লে খাব। এয়া দেখিছে নাই, তাইক সেই যে ভাতকেৰেলা ফ্ৰাই কৰিছিলোঁ, ভাতকেৰেলা, আলু, বেঙেনা, কাচকল চব সানি দিলোঁ। তাৰপৰা পানী ঢালি খালে। বাপেকে যিহেতু পানী ঢালি ভাত খাম বুলি কৈছিলে বইল কৰা বোলে, সেনেকৈও খাই ভাল লাগে। তাৰপৰা এইফালে আকৌ ফুলৰ টাব কেইটামান আছিলে, এইকেইটা আনি আজি ঘৰটোত মানে ৱাল গাঁঠি আছে, ইয়াতে এনেই তুলি থলোঁ চাফা হৈ থাকক বুলি। যিহেতু বতাহ মাৰি আছে এইকেইদিন, বতাহত ফুলবোৰ ভাগি পৰিছে, ডাল চাল পৰি পেলানি, গছৰ ডাল পৰি। সেইটো কাৰণে ভাবিলোঁ ইয়াত তুলি দিওঁচোন। এই হালধীয়া ফুলজোপা ইমান ধুনীয়া লাগে।